মানে এইকেইদিন ফেচবুকত মানে যাব নোৱাৰোঁ, ইউটিউবত যাব নোৱাৰোঁ, ডিম্পু বৰুৱা এই দুটা মানে যে ইমানকৈ কৈ আছ যে ডিম্পু বৰুৱা আমুকটো, ডিম্পু বৰুৱা তামুকটো, তহঁতৰ ডিম্পু বৰুৱাৰ নাম লৈ কিনে তই ভিউজ লৈ আছ। ডিম্পু বৰুৱা 5 লাখ ভিউজ হ'ল, 1 লাখ ভিউজ হ'ল, মিলিয়ন ভিউজ হ'ল। আৰে কিহৰ ডিম্পু বৰুৱা যে মানে ডিম্পু বৰুৱা থাৰখন নতুনকৈ লৈছিলে, থাৰখন মানে ৰাস্তা কাষত ছাইডত থৈ দিওঁতে পিছৰ পৰা গাড়ী এখন আহি কিনে খুদিয়াই দিলে যে ডিম্পু বৰুৱা গাড়ীখন মানে দুখ পালে। সেইটোক লৈ নিউজে দিছে। নিউজে এইটো কাৰণে দিছে ডিম্পু বৰুৱাই থাৰখন নিজৰ কৰ্ম কৰি লৈছে, নিজে কষ্ট কৰি লৈছে। সেইটো কাৰণে মানুহে ভাল পাইছে কাৰণে নিউজো ভাল পাইছে যে নিজৰ কৰ্মত লৈছে, সেইটো কাৰণে নিউজত দিছে। নিউজত দিয়াৰ বাবে তহঁত কিহৰ মানে ইমান কি কাৰণে তহঁত জ্বলিছ হা? আৰে ডিম্পু বৰুৱাৰ 5 লাখ ভিউজ হৈছে, মানে মিলিয়ন ভিউজ হৈছে কৈছে ইমান জ্বলিছে যে তহঁতকেইটা একদম কৈছোঁ তহঁতক দেখিলে মাথা বেয়া হয়। তহঁতি ডিম্পু বৰুৱাৰ নাম লৈ, বিকাশ চেত্ৰীৰ নাম লৈ তহঁতি ভিউজবোৰ লৈ আছ আৰু সিহঁতকে মানে ট্ৰল কৰি আছ। তহঁতক দেখিলে এনেকা মাৰিম নহয়। এইটো এই কি নাম আছিলে, ৰিলেশ্যনশ্বিপ নে নাম নেজানো তোৰ বে, এনেকা কৈছোঁ নহয়, পালে এনেকা দিম। নেক্সট টাইম ডিম্পু বৰুৱাক লৈ কিনে ভিডিঅ' নবনাবি তহঁত, মাক কচম পালে এনেকা দিম নহয় তহঁতক। আৰু নেক্সট টাইম ভিডিঅ' নবনাবি তেনেকৈ। নিজে ভালকৈ ভিডিঅ' বনা, ভালকৈ কৰ্ম কৰ, তই থাৰ ল'ব পাবি। ভিডিঅ'টো বনোৱা মোৰ এটাই উদ্দেশ্য, আৰু ভিডিঅ'টো মই ফাৰ্ষ্ট টাইম বনাইছোঁ। এইটো কাৰণে বনাইছোঁ, ডিম্পু বৰুৱাৰ থাৰখন এক্সিডেণ্ট হৈছে, ডিম্পু বৰুৱাৰ দুখ কিমান তাক লৈ কিনে, ডিম্পু বৰুৱাক লৈ কিনে তহঁতবোৰ মানে ইমানকৈ কিয়? ডিম্পু বৰুৱাই নিজে কষ্ট কৰি থাৰ লৈছে আৰু নতুনকৈ লৈছে। তহঁতৰ নিচিনা ক'ৰবাৰ পৰা কিবা কি কৰি লোৱা নাই নহয়, নিজে কষ্ট কৰি লৈছে। এক্সিডেণ্ট হৈছে, ডিম্পু বৰুৱাই জানে ক'ত কিমান কি হৈছে, আৰু তহঁতবোৰে কিয় ইমান ট্ৰল কৰিছোঁ হা? নিজে যেতিয়া কৰ্ম কৰি কিনে ল'বি নহয় তেতিয়া গম পাবি তহঁতি, ঠিক আছে?